বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য। অসমীয়া সাহিত্য তথা সাংবাদিক জগতৰ বিশিষ্ট ব্যক্তি হোমেন বৰগোহাঁইৰ মৃত্যুত আজি সমগ্ৰ অসম ম্ৰিয়মান। অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰগৰাকীয়ে আজি পুৱা 6:58 আমাক সকলোকে কন্দুৱাই ইহসংসাৰ ত্যাগ কৰে। বিশিষ্ট সাহিত্যিকগৰাকী কভিডত আক্ৰান্ত হৈ সুস্থ হৈ অহাৰ বাতৰিয়ে সকলোকে কিছু সময়ৰ বাবেহে আনন্দ দিছিল। কালি পুৱতি নিশা বিচনাৰ পৰা বাগৰি পৰি অচেতন হৈ পৰাত গুৱাহাটীৰ GNRCত ভৰ্তি কৰোৱা হয় যদিও পুৱা সাহিত্যিকগৰাকীয়ে অন্তিম শয়নত শুই পৰে। 1932 চনৰ 7 ডিচেম্বৰ তাৰিখে লখিমপুৰ জিলাৰ ঢকুৱাখানাত জন্মগ্ৰহণ কৰা মহীৰুহগৰাকীৰ উল্লেখনীয় কৰ্মৰাজি পিতা পুত্ৰ উপন্যাসৰ বাবে 1978 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। সাহিত্যিকগৰাকীৰ উল্লেখযোগ্য বঁটা আৰু কৃতিত্বসমূহৰ ভিতৰত সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা, 2001 আৰু 2002 চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগাছিয়াৰ অধিৱেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল আৰু মহেন্দ্ৰনাথ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী প্ৰতিষ্ঠা সাহিত্যিকে। সাংবাদিকগৰাকীয়ে লখিমপুৰতে স্কুলীয়া শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ডিব্ৰুগড় চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন কলেজত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰে যদিও চাকৰি ইস্তফা দি মৃত্যুৰ আগমুহূৰ্তলৈকে সাংবাদিকতা বৃত্তিৰ লগত জড়িত হৈ পৰিছিল। সাংবাদিকতাৰ সমান্তৰালভাৱে বহু মূল্যৱান গ্ৰন্থৰ স্ৰষ্টা আছিল এইগৰাকী সাহিত্যিক। ইয়াৰ ভিতৰত প্ৰবন্ধ সংকলন, গদ্যৰ সাধনা, মানুহ হোৱাৰ গৌৰৱ, প্ৰজ্ঞাৰ সাধনা আৰু উচ্চাকাংক্ষা। উপন্যাসসমূহৰ ভিতৰত হালধীয়া চৰায়ে বাওধান খায়, তিমিৰ তীৰ্থ, কুশীলৱ, সুবালা, মৎস্যগন্ধা, এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা, হাউদৰ পুতেকে নাও মেলি যায়, অস্তৰাগ, পিতা পুত্ৰ আদি বিশেষভাৱে উল্লেখযোগ্য। আত্মজীৱনীমূলক গ্ৰন্থসমূহৰ ভিতৰত আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুবুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ, হোমেন বৰগোহাঁইদেৱৰ বিশেষ সৃষ্টি। উল্লেখ্য যে 90খনৰো অধিক গ্ৰন্থৰ প্ৰণেতা আছিল এইগৰাকী সাহিত্যিক। এইগৰাকী মহীৰুহৰ মহাপ্ৰয়াণত আমি বহুতো হেৰুৱালোঁ। অসম বাণী, আমাৰ অসম, নীলাচল, সূত্ৰধাৰ, নিয়মীয়া বাৰ্তা আদিকে ধৰি অসমৰ বহুকেইখন বাতৰি কাকতৰ সম্পাদকৰ দায়িত্ব সুচাৰুৰূপে কাৰ্যনিৰ্বাহ কৰি আহিছিল এইগৰাকী সাংবাদিক সাহিত্যিক হোমেন বৰগোহাঁইয়ে। তদুপৰি প্ৰতিদিন গোষ্ঠীৰ হাতখৰিতো সম্পাদকৰ দায়িত্ব বহন কৰিছিল এইগৰাকী বিশিষ্ট সাহিত্যিক আৰু সাংবাদিকে। আজি অশ্ৰুসিক্ত নয়নেৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে সাহিত্যিকগৰাকীক। মৃত্যুৰ সময়ত সাহিত্যিকগৰাকীৰ বয়স হৈছিল 88 বছৰ। আমিও টেঙাখাত লাইভৰ তৰফৰ পৰা বিশিষ্ট সাহিত্যিক সাংবাদিকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ।